হাই নমস্কাৰ আমাৰ উন্নত ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। পিঠাগুড়ি খুন্দাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ইয়াৰ উৰুকাৰ আগদিনাখন হয়। আমি মা আৰু মাহীয়ে পিঠাগুড়ি খুন্দি আছে। তাৰপিছত ভাবিলোঁ অকণমান আমাৰ দুষ্টকো উঠাই থৈ দিওঁ ভিডিঅ' কৰি। পিঠাগুড়ি খুন্দাৰ অনাৰ পিছত মই তিল পিঠা বনাবলৈ ৰেডি কৰি লৈছোঁ। তাৰপিছত এনেকৈ পিঠাবোৰ বনালোঁ। কামৰ মাজতো অকণমান সময় উলিয়াই বিহুৰ বাবে প্ৰস্তুতিবিলাক কৰিলোঁ। এয়া মই বৰপিঠা বনাবলৈও পিঠাগুড়ি আৰু ময়দা এনেকৈ গুড় সানি পেলাই বৰপিঠা বনাই আছোঁ লাহে লাহে। সেয়েহে ভাবিলোঁ অকণ আপোনালোককো দেখাওঁ আমিনো কেনেদৰে প্ৰস্তুতি কৰি চলাইছোঁ। ইফালে ঘৰতো কাম চলি আছে, তাৰ মাজতো বিহুৰ অকণমান প্ৰস্তুতি কৰি ল'লোঁ। তাৰপিছত দুইজনে মিলি নাৰিকল ৰুকিলোঁ। নাৰিকলখিনি ৰুকি এনেকৈ ভাজি লাডু বনালোঁ। মাত্ৰ এইফালে ভাজি আছে। এনেকৈ আৰু বিহুৰ প্ৰস্তুতি চলালোঁ আৰু কি কৰিব। পিছে আপোনালোকে কেনেদৰে বিহু পালন কৰিলে আমাক জনাব নাপাহৰিব। ভিডিঅ'টোৰ বিহুৰ আগৰে হয়, কিন্তু চাগে যাওঁতে বা আপোনালোকে পোৱালে বিহু যাবগৈও পাৰে হয়তো। তাৰপিছত এয়া ভোনবাকো মাতি আনিলোঁ লাডুকেইটাত বনাবলৈ। এয়া আমাৰ একেবাৰে উৰুকাৰ দিনাখন ভিডিঅ'টো আকৌ আৰম্ভ কৰিলোঁ। ৰাতিপুৱা এয়া আমি বিহুৰ ভোজৰ খানাৰ বাবে আয়োজন কৰিলোঁ। ইফালে মাহী মই খুৰীয়ে চব্জি কাটিলোঁ আৰু ইফালে খুৰাই এনেকৈ হাঁহ চাফা কৰাত লাগিলে। ভোগালীৰ বিহু হাঁহ বুলি ক'লে আৰু সেইটোৱেতো মেইন নহয় জানো কওকচোন। মই কিন্তু বহুত ভাল পাওঁ দেই হাঁহৰ মাংস খাই। পিছে আপোনালোকে ভাল পায়নে জনাব নাপাহৰিব। এয়া সকলো আদা নহৰু পিঁয়াজ গোটেইখিনি ৰেডি কৰি ল'লোঁ। বনোৱাবিলাক খুৰাহঁতে কৰিলে বাৰু, খুৰা ভাইটি এনেকৈ কৰিলে। আমি অকণ এনেই লাগি ভাগি দিলোঁ। পিছত এয়া খানাৰ যা যোগাৰবোৰ ৰেডি কৰি ল'লোঁ। কৰি পিনে তাৰপিছত আমি ভাবিলোঁ চাহ খাওঁ আটাইখিনিয়ে মিলি পিনে। দেৰি হৈছিলে, 11টামান বাজিলে। তো ভাবিলোঁ গোটেইখিনি পৰিয়ালে মিলি লগ হৈ পিনে চাহ খাওঁ। তো মেজিৰ ওচৰলৈকে গুচি গ'লোঁ। তাতে ৰান্ধনীয়ে ৰান্ধি আছে, মানে আমাৰ বেলেগ নহয় খুৰাই বনাইছে, খুৰা আৰু ভাইটিয়ে। তাৰপিছত আমি গোটেইবিলাকে মিলি পিনে এয়া চাহ খাবলৈ লৈছোঁ। ভাবিলোঁ একেলগে মিলি পিনে ৰ'দ ফুৱাইও থাকোঁ, তাৰপিছত চাহো খাওঁ। এইফালে আকৌ ডিম বইল কৰি থৈ দিছিলোঁ। তো চাহ খোৱাৰ পিছতে আমি ডিম খোৱাত লাগি গ'লোঁ। কাটি লৈছোঁ, নিমখ দি পিনে এনেকৈ খালোঁ। খুব ভাল লাগে এনেকৈ খাই পিনে। এনেকৈ পৰিয়ালৰ আটাইখিনি লগ হৈ ফূৰ্তি কৰি সঁচাকৈ ভাল লাগে। আৰু আমি অসমীয়া হয় যেতিয়া আমাৰ পৰম্পৰাবোৰ সদায় এনেকৈ ধৰি ৰাখিব লাগিব, নহয় জানো। তাৰপিছত এয়া ভণ্টিয়ে কমলাৰ প্ৰস্তুতি চলাই আছে এনেকৈ। তাই আকৌ কমলা বুলি ক'লে এনেকৈ কাটি কুটি ধুনীয়াকৈ লয়। ইফালে আমাৰ এহাও জুতি লৈ আছে, কমলা হোৱাই নাই বনাই পেহীয়েকে, তাৰ পৰাই সি জুতি লৈ আছে। তাৰপিছত সি অকণমান নাচিলে গান বজি থকা দেখি। এইবোৰে ফূৰ্তি আৰু নহয় জানো। সিহঁতৰ ফূৰ্তি আমাৰ ফূৰ্তি এতিয়া যিহেতু। তাৰপিছত এয়া মায়ে বেঙেনা আলু পুৰি, তাৰমানে খুৰীহঁতে নিৰামিষ সোমবাৰ আছিলে, চ' মাছ মাংস নাখায়। সেইকাৰণে খুৰীহঁতৰ কাৰণে অকণমান নিৰামিষ প্ৰস্তুতি কৰিলে মায়ে, বেঙেনা পোৰা চালাড তেনেকৈ কিবাকিবি। এয়া আমাৰ হৈ গ'ল খোৱাৰ যোগান। তাৰপিছত একেবাৰে ভিডিঅ'টো আমি খোৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। বাকীবোৰ আৰু কি দেখাই থাকিম, তেনেকুৱা একো বিশেষ নাই, সেইকাৰণে নকৰিলোঁ। তাৰপিছত এয়া মই আৰু ভণ্টিয়ে সকলোকে এনেকৈ ভগাই দিলোঁ চালাড। এয়া খুৰী খাই আছে, ভণ্টি এয়া ইফালে। আমাৰ খানা খোৱাত ইফালে গাহৰি মাংস, তাৰপিছত হাঁহ, ব্ৰইলাৰ আৰু মাছ এনেকৈ আছিলে, যোনে যিটো খায় সেয়া। ইফালে সকলো খোৱাত ব্যস্ত আৰু আমাৰ ল'ৰা দেখিছে মোবাইলত ব্যস্ত। বেলেগ ৰাইজ বুলি কোনো নাই, আমাৰ পৰিয়ালৰে হয় গোটেইখিনি। আমাৰ খুৰাহঁতৰ, আমাৰ ঘৰখন আৰু বা ভিনদেউৰ ঘৰখনে মিলি পিনে আমি তিনিওঘৰে মিলি পিনেই খালোঁ খানা। তাৰপিছতে মাহঁতে খোৱাৰ পিছত আমি বা ভিনদেউ বৌ আৰু মই এনেকৈ বহি গ'লোঁ লাষ্টত। এনেকৈ উৰুকাৰ দিনটো আমি একেলগ হৈ পিনে ফূৰ্তি কৰিলোঁ। আৰু ৰাতি আটাইখিনিয়ে মিলি একেলগে জুই ফুৱালোঁ। আৰু আজিলৈ ভিডিঅ'টি ইমানতে এৰিছোঁ। আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।